আজি কলমৌ শাক চিঙিম, কলমৌ শাক। কলমৌ শাক কিমান ডাঙৰ ডাঙৰ হৈ গৈছে, খাওঁতা মানুহ নাই ইয়াত। খাওঁতা মানুহ নাই, ইমান ডাঙৰ ডাঙৰ কলমৌ হৈ গৈছে। একেবাৰে কোমলীয়া কোমলীয়া। এইবাৰ দিছে ক'ত ক'ত ওলাই গৈছে, কেনে বাঢ়িছে। কোমলীয়া হৈ গ'লে টেনটানি ইয়াতে কাটিব লাগিব। সেইখিনি বাৰু খাওঁতা মানুহ নাই। এইটো উঠালোঁ, লগতে জলকীয়া এটা পকা পালোঁ, সেইটোকো লৈ লওঁ। ৩-৪ডাল কাটিলে আমাৰ এসাঁজ হৈয়ে যায় আৰু তাৰমানে। এই যে পাইছোঁ, সেইটোকো কাটি লওঁ। খাই শেষ কৰিব নোৱাৰোঁ, এসপ্তাহত দুবাৰ খাব নোৱাৰি নহয় আৰু কলমৌ শাকটো। লৈ ল'লোঁ আৰু ইমানকেইটা হৈ যাব হয় নাই।